নামি পড়েছে ঠিক তেনেকুৱা ভেৰগাঁও যেহেতু বিধানসভা নিৰ্বাচন নৱগঠিত হল কি ক'ব এই মুহূৰ্তত আজি আমি ভেৰগাঁও সমষ্টিৰ অকল ভেৰগাঁও বিটিসি সমষ্টিৰ বেটাৰী ৰিক্সা সন্থা তেখেতসকলে 1000তকৈ অধিক বেটাৰী ৰিক্সা বা ই ৰিক্সা লৈ পেলাই সমদল উলিয়াইছে আমাৰ ইউপিপিএল দলৰ প্ৰাৰ্থী বিটিআৰৰ 26টা জাতি জনগোষ্ঠীৰ মনোনীত প্ৰাৰ্থী আমাৰ শ্ৰীযুত নেৰচন বড়ো ডাঙৰীয়া তেখেতক জিকুৱাবৰ কাৰণে আমাৰ 45 নং নৱগঠিত ভেৰগাঁও বিধানসভা সমষ্টিৰ এজন প্ৰতিনিধি বনাবৰ কাৰণে তেওঁলোকে সমৰ্থনৰ উলিয়াইছে আৰু আমাৰ ভেৰগাঁও বেটাৰী ৰিক্সা সন্থা তেখেতসকলে যোৱাবাৰো মোক সহায় কৰিছিলে আৰু এইবাৰো তেওঁলোকে নিজস্ব নিস্বাৰ্থভাৱে তেওঁলোকে সহায় কৰিব ওলাই আহিছে মই তেখেতসকলক বহুত বহুত ধন্যবাদ যাচিছোঁ অকল এজন ড্ৰাইভাৰ বুলি নহয় বা মালিক বুলি নহয় তেখেতসকলৰ 4টা 5টা পৰিয়াল আছে এই 4টা 5টা পৰিয়ালৰ একেলগে তেওঁলোকে আমাৰ লগত থাকিব গতিকে 1000 ই ৰিক্সাই যদি আমাক আজি সমদল উলিয়াইছে 3টাকে হলেও 3000 এনেকা ধৰণৰ আমাৰ অংকবিলাক হৈ আছে ৰাজনীতিক কৌশলবিলাক আমি এনেকা তৈয়াৰ কৰিছোঁ গতিকে তেখেতসকলক আমি ধন্যবাদ যাচিছোঁ আৰু আহ্বান কৰিব বিচাৰিছোঁ 45 নং ভেৰগাঁও বিধানসভা সমষ্টিৰ সকলো ৰাইজক যে এইবাৰ নৱগঠিত ভেৰগাঁও সমষ্টিত যাহাতে পাৰ্টি হিচাপে নহয় প্ৰাৰ্থী যাতে যোগ্যতা দিয়ে বা প্ৰাধান্য দিয়ে আমাৰ ইয়াত ক্যান্ডিডেটক চাই পেলে যাতে ভোট দিয়ে ইয়াত ৰাজনৈতিক দলটো নাচাই পেলে কাৰণ বিভিন্ন ৰাজনৈতিক দলে ইয়াত প্ৰাৰ্থী দিছে যি ক্যান্ডিডেট বিলাকে ৰাইজৰ কাৰণে আগন্তুক দিনবিলাকত কাম কৰিব পাৰা তেওঁলোকৰ কেপাসিটিটো আমি দেখা পোৱা নাই গতিকে নেৰচন বড়ো ডাঙৰীয়া এজন যোগ্য ব্যক্তি ছাত্ৰ সংগঠনৰ পৰা ৰাজনীতিলৈ আহা আৰু এটা সময় তেখেতে বিটিসিৰ ডেপুটি স্পিকাৰ আছিলে আজি তেওঁ ইউপিপিএল দলত কাম কৰি আহি আজি তেখেতক আমি 45 নং বিধানসভা সমষ্টি ভেৰগাঁৱত আমি তেখেতক মনোনীত প্ৰাৰ্থী হিচাপে আমি ডিক্লেয়াৰ কৰিছোঁ গতিকে ভেৰগাঁওবাসী ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ এই সমষ্টিত যথেষ্ট কাম কৰিবলগীয়া আছে আমাৰ আৰু যথেষ্ট কাম কৰিবৰ কাৰণে যোগ্য ব্যক্তি আমাক প্ৰয়োজন আৰু সেই কাৰণে 45 নং ভেৰগাঁও সমষ্টিৰ সকলো জাতি জনগোষ্ঠী ৰাইজৰ কাৰণে তেখেতে মাত মাতিব কাম কৰিব এই কাৰণে তেখেতক এইবাৰ প্ৰাৰ্থী হিচাপে সবে যাতে ভোটদান দিয়ে মই তাকে কামনা কৰিছোঁ